উচ্ছেদিত পৰিয়ালৰ বাবে ডাঙৰ খবৰ জনাইছো উচ্ছেদিত পৰিয়ালক দিয়া হ'ব পুনৰ সংস্থাপন উচ্ছেদিত পৰিয়ালৰ বাবে সুখবৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ভূমি নৱেম্বৰ মাহৰ ভিতৰতে সংস্থাপন পাব উচ্ছেদিত পৰিয়ালে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শহ পৰিয়ালক চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগত উচ্ছেদ কৰিছে ৰাজ্য চৰকাৰে সেই পৰিয়ালবোৰে অত্যন্ত দুৰ্বিষহ জীৱন কটাই আছে তেওঁলোকক সংস্থাপন দিয়াৰ বাবে দাবী জনাই আহিছে সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৱে শেহতীয়াকৈ এই সন্দৰ্ভত আমছুৰ সৈতে মুখ্যমন্ত্ৰী অনুষ্ঠিত হোৱা এক বৈঠকত আমছুৰ পুনৰ সংস্থাপনৰ এই আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই যোৱাকালি আৰু আজি উচ্ছেদ আৰু পুনৰ সংস্থাপনৰ বিষয় লৈ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহে আমছুৱে কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত বৈঠকত বহা আমছুৰ প্ৰতিনিধি দলটোৱে উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়াৰ সজোৰে দাবী তোলে লগতে বিটিআৰত যাতে উচ্ছেদ নহয় তাৰ বাবেও মুখ্যমন্ত্ৰীক দাবী জনায় মুখ্যমন্ত্ৰীয়ে আমছুৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি দৰং নগাঁও মৰিগাঁও হোজাই শোণিতপুৰ লখিমপুৰ আদি জিলাৰ উচ্ছেদিত ভূমিহীন লোকক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ভূমিহীন লোকক চৰকাৰী ভূমি দিয়াৰো আশ্বাস দিয়ে নৱেম্বৰ মাহৰ ভিতৰত এই সংস্থাপনৰ কাম সম্পূৰ্ণ হ'ব বুলিও প্ৰকাশ কৰে ইতিমধ্যে জিলা উপায়ুক্তসকলক সংস্থাপনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলিও আমছুৰ সংহতি দলটোৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ইফালে জুন মাহত বুঢ়া চাপৰিত বন বিভাগৰ ভুলৰ বাবে নিহত হোৱা পৰিয়ালক 5 লাখ টকাৰ আৰু আহত পৰিয়ালক 1 লাখ টকাৰ চেক আমছুৰ সভাপতিৰ হাতত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে নিউজ ডেস্ক ৰিপৰ্ট আমছু মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত আমছু এটি সজাতি দলে ৰাজ্য মাননীয় মুখ্যমন্ত্ৰীক যোৱাকালি আৰু আজি সাক্ষাৎ কৰি এখন স্মাৰক প্ৰদান কৰাৰ হয় উচ্ছেদিত পুনৰ সংস্থাপন আৰু সংখ্যালঘুসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰা হয় বিশেষকৈ বিটিআৰৰ শেহতীয়াকৈ যি বিটিআৰ প্ৰশাসনে বিটিআৰ সংখ্যালঘু বা তথা সংখ্যালঘু বিভিন্ন এলেকাত বিটিআৰ বিভিন্ন প্ৰায় 17,500 পৰিয়াললৈ উচ্ছেদ জাননী প্ৰদান কৰা আমি আমছুত সেই সময়ৰ পৰা যথেষ্ট উদ্বিগ্ন হৈ আছিলোঁ বিভিন্ন সময়ত বিভিন্ন বিটিআৰ প্ৰশাসন তথা বিটিআৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিছিলোঁ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সজোৰে দাবী উত্থাপন কৰাৰ লগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিটিআৰ বিভাগীয়ভাৱে আৰু আইনীভাৱে উচ্ছেদ বন্ধ কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে লগতে বিশেষকৈ যোৱা জুন মাহত বুঢ়া চাপৰিত বন বিভাগৰ ভুলৰ কাৰণে প্ৰায় এগৰাকী মহিলা ঠিক শূন্য দূৰৰ পৰা গুলীয়াই হত্যা কৰা আছিল আৰু তিনিগৰাকী আহত হৈছিলে আজি সেই নিহত মহিলাগৰাকীক চৰকাৰে এককালীন সাহায্য আগবঢ়ায় আৰু নিহতসকলকো সাহায্য আগবঢ়ায় আৰু সেই সাহায্য মাননীয় আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হাতত চেক প্ৰদান কৰে আৰু ঠিক লগে লগে আৰু উচ্ছেদিত সংস্থাপনৰ পৰা আমি কথাটো কৈছিলোঁ বিশেষকৈ অসমৰ বিভিন্ন জিলাত বিভিন্ন প্ৰান্তত যি উচ্ছেদ হৈছে এই উচ্ছেদিত পৰিয়ালসকলক সংস্থাপন হোৱা নাই বুলি আৰু বহু ভূমিহীন লোকক ভূমি প্ৰদান কৰিব লাগে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা স্পষ্ট কৰিছে প্ৰত্যেকজন ভূমিহীন লোকে ভূমিহীন পৰিয়ালে ভূমি নিশ্চিতভাৱে পাব অহা নৱেম্বৰ মাহৰ ভিতৰতে প্ৰতিখন যিবিলাক জিলাত ইতিমধ্যে উচ্ছেদ কৰি প্ৰত্যেকখন জিলা আয়ুক্তক নিৰ্দেশ প্ৰদান কৰিছে অহা নৱেম্বৰ মাহৰ ভিতৰত তেওঁলোক যিসকলৰ ভূমিহীন তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ঠিক লগে লগে আৰু এটা কথা আমাৰ দীৰ্ঘ সময় এটা দাবী আছিল বিলাসীপাৰ অন্তৰ্গত নাইলগাঁওবাসী এটা দীৰ্ঘদিনীয়া দাবী আছিলে নাইলগাঁও এটা বৃহত্তৰ অঞ্চল বা নামনি অসম এটা বৃহত্তৰ অঞ্চল ঐতিহ্য অঞ্চল এই নাইলগাঁৱত দীৰ্ঘদিনৰ তেওঁলোকৰ দাবী আছিলে এখন আদৰ্শ মহাবিদ্যালয় হ'ব লাগে বুলি আৰু সেই মহাবিদ্যালয় হ'বলৈ দীৰ্ঘদিনীয়া এটা আন্দোলনো আছিলে সেই আজি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ কথা হৈছিলে আজিও ঠিক তেনে কথাৰ মতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি যিহেতুকে দাবী উঠাই দাবী তেওঁ মানি লৈছে আৰু তেওঁ কৈছে যে নাইলগাঁৱত এখন মডেল কলেজ মহাবিদ্যালয় হোৱাটো মই নিজেই বিচাৰোঁ আৰু মহাবিদ্যালয় হোৱাৰ লগে লগে মই সেই শুভ অনুষ্ঠানত মই নিশ্চয় থাকিম আৰু লগে লগে তেওঁ লোক নিৰ্মাণ বিভাগক সম্পূৰ্ণ ইয়াৰ দায়িত্ব অৰ্পণ কৰিছে আৰু লোক নিৰ্মাণ বিভাগৰ আজি এই আলোচনাত আহি আৰু তেওঁ লগে লগে কৈছে আমছু নেতৃত্বৰ লগত যোগাযোগ কৰি আৰু নাইলগাঁৱত যিখন মডেল মহাবিদ্যালয় হ'ব তাত সম্পূৰ্ণ সহযোগ কৰিব লাগিব